হাই এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। যিসকলে মোক চিনি নাপায়, মোৰ নাম কমল। এইটো চেনেল মই ইউটিউবত নতুনকৈ খুলিছোঁ। আগতে এটা ইউটিউবত চেনেল আছিলে, মানে আৰ্টৰ চেনেল আছিলে, কিন্তু এতিয়া এইটো চেনেল মই নতুনকৈ খুলিছোঁ। এইটো চেনেল অলপ ব্লগ টাইপৰ হ'ব, যিবিলাক নতুন নতুন জেগা, নতুন নতুন ঠাই মানে যাওঁ তাত সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চিনাকিটো এইখিনিয়ে দিলোঁ। এইটো প্ৰথম ভিডিঅ' আপোনালোকে চোৱাৰ বাবে ধন্যবাদ, যিসকলে চাই আছে, আৰু শ্বেয়াৰ কৰিব আপোনালোকে লগৰবিলাকৰ লগত। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিটো ৰাস্তাৰ ওপৰে মই খোজকাঢ়ি আছোঁ সেইটোক ৰাজপথ বুলি কয়। এইটোৱে এফালে আমাৰ ইণ্ডিয়া গেট আৰু আনফালে ৰাষ্ট্ৰপতি ভৱনক সংযোগ কৰে। ক'ভিড কাৰণে এতিয়া ইয়াৰ ওপৰত আপোনাৰ মাস্ক নোহোৱাকৈ আপোনাক যদি দেখা পায় পুলিচে ফাইন কৰি দিয়ে। এই চাওকচোন, এইখন পুলিচৰ গাড়ী যে গ'ল, এনেদৰে বহুত পুলিচ ঘূৰি থাকে ইয়াতে, আৰু মাস্ক নাথাকিলে লগে লগে ফাইন কৰি দিয়ে। কাষৰ ফালে যে লন দেখা পাইছে তাতে আপুনি মাস্ক নোহোৱাকৈ যাব পাৰে। আৰু 26 জানুৱাৰী তাৰিখে ইয়াতে পেৰেড হয়, দুয়োফালে আপোনাৰ গেলাৰীবিলাক লগায়, আৰু মাজৰ এইটো ৰাস্তাৰে পেৰেড হয়। আৰু সন্মুখত সেয়া আমাৰ ইণ্ডিয়া গেট, পিছফালে আছে আমাৰ ৰাষ্ট্ৰপতি ভৱন। ক'ভিড কাৰণে যাবলৈ নিদিব কাষলৈকে, সেইকাৰণে ইয়াৰ পৰাই দেখালোঁ আপোনালোকক। তো ভিডিঅ'টোত এই অঞ্চলটোত আৰু ইম্পৰ্টেণ্ট বহুত কিবা কিবি বিল্ডিং আছে, আপোনাৰ মিনিষ্ট্ৰীৰ বেলেগ বেলেগ মিনিষ্ট্ৰীৰ বিল্ডিংবিলাক আছে, সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ পিছফালে ইয়াতে আমাৰ ৰাষ্ট্ৰপতি ভৱনটো আছে, ইয়াতে পিছফালে এইফালে, আৰু এইফালে যদি আপোনালোকে দেখা পায় ইয়াতে চেণ্ট্ৰেল ভিষ্টা, ইয়াতে আমাৰ যিটো পাৰ্লিয়ামেণ্ট বিল্ডিং আছিলে, বিল্ডিংটো উঠাই আনিব নহয় সেইটো ছাইডৰ পৰা। মানে এতিয়া আমাৰ ৰাজ্যবিলাক মানে বাঢ়িলে আৰু MP বিলাকৰ সংখ্যা বাঢ়িছে, সেইকাৰণে আগৰ পাৰ্লিয়ামেণ্ট বিল্ডিং যিটো আছিলে সেইটোত মানে আগৰবিলাক নাটা হৈছে এতিয়া। তো হ'লে মানে এতিয়া এই জেগাখিনি পিছফালে মই দেখাই আছোঁ। যে ৰাস্তাটো দেখিছে ইয়াৰে দুয়োফালে এইবিলাকত মানে পিছত আগতে পাৰ্ক আছিলে, এতিয়া মানে পাৰ্ক আছে। পিছত ইয়াতে মানে চেণ্ট্ৰেল ভিষ্টা বুলি কৈছে, আৰু পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ নতুন নতুন বিল্ডিংবিলাক হ'ব, ইয়াতে নতুন নতুন মিনিষ্ট্ৰীৰ বিল্ডিংবিলাক হ'ব। ৰাস্তাটোৰ বাওঁফালে এইফালে মিনিষ্ট্ৰীবিলাকৰ বিল্ডিংবিলাক আছে, বেলেগ বেলেগ মিনিষ্ট্ৰীৰ বিল্ডিংবিলাক। আৰু ৰাস্তাটোৰ সোঁফালে যে দেখিছে এইবিলাক চব MPৰ ঘৰ। সিদিনা সেই ঘৰটো দেখা পাইছোঁ, নীতিন গাডকাৰীৰ ঘৰটো দেখা পাইছিলোঁ, যদি আছে দেখাই দিম ৰ'ব। পূৰা ফিল আহি যায় জানে, চাৰিওফালে আপোনাৰ চৰকাৰী বিল্ডিং, চৰকাৰী গাড়ী মটৰ, গাড়ীবিলাকৰ আগত পূৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফিল আহি যায় একদম। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। এইটো মানে কি হয়, আমাৰ বৈদেশিক মন্ত্ৰালয়, মানে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক মানে ফৰেইন পলিচি যিবিলাক থাকে, যে আমি কিবা ধৰক মানে পাকিস্তানৰ লগত আমি কেনেকুৱা ধৰণৰ মানে বিহেভিয়াৰ কৰিম, বা কি আমি আদান প্ৰদান কৰিম, বা মানে গোটেইখিনি পাকিস্তানৰ আমাৰ সম্পৰ্কটো কেনেকুৱা হ'ব, ভাৰত যিখন মানে ভাৰতৰ বাকী পৃথিৱীৰ বাকী দেশবিলাকৰ লগত ভাৰতৰ যিটো সম্পৰ্ক সেইটো কেনেকুৱাকৈ মানে সুচাৰুৰূপে কৰিব পাৰি, সেইটো বস্তু ইয়াতে মানে নিৰ্ধাৰণ কৰে, তেওঁলোকে পলিচিবিলাক ইয়াতে বনায়। মোৰ পিছফালে চাগে এখন বহুত ধুনীয়া গাড়ী, এইখন জেগুৱাৰ FPS চাগে, কিনিবৰ মন আছে কেতিয়াবা, চাওঁ কি হয়। ইমানখিনি নাই নহয় পইচা বাৰু। এতিয়া আহি পালোঁৱে আমি আগৰখিনি মানে সেইখিনি জেগা আহি পালোঁ। ইণ্ডিয়া গেটৰ ফালে আগবাঢ়ি আছোঁ। এতিয়া আগতে ঘূৰি যাব লাগিব, ৰ'ব দেখাই আছোঁ। আৰু এইফালে মানে ঘূৰা হৈ গ'ল। এতিয়া ঘৰলৈকে যাই আছোঁ আৰু ভিডিঅ'টো আপোনালোকে ইমানখিনিলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এইটো ফাৰ্ষ্ট ভিডিঅ' আছিলে দিল্লী চিৰিজৰ, দিল্লীৰ যিবিলাক ইম্পৰ্টেণ্ট জেগা আছে সেই গোটেইখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বাকী ভিডিঅ'বিলাক আহি আছে, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই থাকিব। লাহে লাহে কনফিডেন্সটো বিল্ড হ'ব, তেতিয়া লাহে লাহে ভালকৈ কথাবিলাক ক'ব পাৰিম। এতিয়া মানে অলপমান লাজ লাগে মানুহৰ আগত কথা ক'বৰ কাৰণে। আৰু মানে আজি
ভিডিঅ'টোত যিমানখিনি আপোনালোকক দেখাব পাৰিম বুলি ভাবিছিলোঁ সিমানখিনি দেখুওৱা নহ'ল, কাৰণ ক'ভিডৰ কাৰণে গোটেইখিনি বস্তু বন্ধ কৰা আছে। আৰু ৰাষ্ট্ৰপতি ভৱনতো যাবই নিদিয়ে, ৰাষ্ট্ৰপতি ভৱনটো বহুত দূৰৰ পৰা দেখাব লগা হ'ল। আৰু ইণ্ডিয়া গেটখন অলপমান ওচৰৰ পৰা দেখালোঁ বাৰু, কিন্তু আগতে ইণ্ডিয়া গেটৰ একদম তললৈকে যাবলৈ দিছিলে। এতিয়া আৰু সেইখিনি আপোনালোক দেখা নহ'ল। পিছত কেতিয়াবা যেতিয়া আহোঁ আৰু তেতিয়া আপোনালোকক ভালদৰে দেখাম গোটেইখিনি বস্তু। এতিয়া ভিডিঅ'টো ইমানতে বন্ধ কৰোঁ আৰু আপোনালোকে চোৱাৰ বাবে গোটেইখিনি ইমানলৈকে চালে, যিসকলে শেষলৈকে চালে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পুনৰ বাকী ভিডিঅ'বিলাক চাব বুলি আশা কৰিলোঁ। ঠিক আছে, বাই।